ঘৰমুৱা পথত আমি গৈ আছোঁ গাভৰু চাপৰিৰ পৰা। এইটো দিশৰ পৰা আমি আহিলোঁ আৰু এইটো দিশে আমি গৈ আছোঁ। আগফালে বহি আছে মন্ত্ৰী মহোদয় আৰু লগত সকলো বিষয়ববীয়া বহি আছে। তুমি দিয়া কৃষকৰ মাজত কৃষি মন্ত্ৰী, কৃষকৰ মাজত কৃষি মন্ত্ৰী, গাভৰু পথাৰৰ গাভৰুসকলৰ লগত ফটো। গতিকে ধুনীয়া এটা পৰিৱেশৰ মাজলৈ লৈ আহিছোঁ। মানুহে ভাবি থাকে যে ভোট বিচাৰিয়েই অকল আহে, তেনেকুৱা নহয়। এতিয়া ভোটৰ বজাৰ নহয়, ভোটৰ সময় নহয়, কিন্তু খোৱা বোৱাটো হ'ব লাগিবই আৰু ভাড়াটো নামিলে দি যাব সকলোৱে। ঠিক আছে, আমি পাই গ'লো। গাভৰু নহয়, আমাৰ লগতে অহা। মই গাভৰু বুলি ভাবি মনটো ভাল লাগিছিলে, ভাইটিহঁতক পতাই বোলো ভাত কেইটামান খাম, কিন্তু নহয়, তেওঁলোকেও আমাৰ গতি একেই গতি। ফোপাই জোপাই প্ৰথমে চাই লওঁ খোৱা বোৱাবোৰ আছে নাই। ছাৰে ভাষণ আৰম্ভ কৰিব। এয়া গাভৰু চাপৰি ৰাইজ নাচি বাগি সকলো ভাগৰি গ'ল। আমি মাজলৈ অকণমান লৈ যাম। আৰু হৰেণ তালুকদাৰ মুখ্য কৰি খগেন শৰ্মা আৰু দেৱজিৎ নেওগ আৰু মঞ্চত উপবিষ্ট সমাজকৰ্মীসকল, আজি গাভৰু চাপৰি ৰাইজ। মই বেছি জোৰকৈ কথা নাপাতো, মই শুনি থাকক, চাই থাকক ভিডিঅ'টো এখনলৈকে। এইফালে গোটেই মানুহখিনি বহি আছে আৰু এইফালেও আছে। ইয়াত প্ৰগ্ৰেমটো শুনি লওক। উন্নয়ন প্ৰকল্প আপোনালোকে বহুতে জানে যে দৰং জিলাৰ গৰুসুতিত এনেকুৱা এটা প্ৰকল্প হৈছে আৰু আমাৰ মন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপত এই বোকাখাট সমষ্টিত আপোনালোকৰ এই ভিতৰুৱা অঞ্চলত এই প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। আৰু আমি চহলা চাপৰিত আৰু ডাইৰেক্টৰ ছাৰৰ জ্ঞাতাৰ্থে এটা কথা কওঁ, চাপৰিত এইবিলাক অঞ্চলত এই যে বননিখিনি দেখিছে তাৰ ওপৰতে গুটিটো সিঁচি দিয়ে আৰু সেই গুটিখিনিয়ে ধুনীয়া ইয়াত উৎপাদন হয়। সমূহীয়া প্ৰকল্পৰ অধীনত এই খেতিকেইটা কৰিব বুলি সংকল্পবদ্ধ হৈছে। আৰু সেই এনেকে সমূহীয়া উন্নয়ন অকল আমাৰ কৃষিৰে দুগ্ধ উন্নয়ন বিভাগৰ আমাৰ আহিছে। গতিকে দুগ্ধ উন্নয়ন বিভাগ, পশুপালন বিভাগ, মীন বিভাগ, ইয়াৰ পিছত আমাৰ সঞ্চালক মহোদয় তিৰংগ ভাৰতীয় বৰা লেমক এখন ফুলাম গামোচাৰে আদৰিবলৈ কাৰণে ডিষ্ট্ৰিক্ট ভেটেনাৰী অফিচাৰ ডক্টৰ চৌধুৰী আৰু আমাৰ এডিঅ কমাৰগাঁৱৰ আণ্ডাৰত পৰে এইটো, কিন্তু এডিঅ কমাৰগাঁৱৰ অসমটো লাগিবই আৰু কথা পৰাপং লাগিব, ছাৰকো লাগিব মানে। ইয়াত উপস্থিত থকা মোৰ অতিশয় শ্ৰদ্ধা ৰাইজ, কৃষক বন্ধুসকল আৰু প্ৰিয় সংবাদীসকল, আমাৰ দেশতো 100 কোটিতকৈ মানুহ বৃদ্ধি পালে আৰু আমাৰ ৰাজ্যখনতো প্ৰায় 3.5 কোটি মানুহ হৈছে গৈ এতিয়া 3 কোটি 30 লাখ।
জনসংখ্যা বৃদ্ধি পাইছে আৰু যেতিয়া আমাৰ দেশত খেতি কৰিলে খেতিত তেওঁলোকে অত্যাধিক মাত্ৰাত সাৰ দিলে, ৰাসায়নিক দ্ৰব্য দিলে, আৰু যিমানেই ৰাসায়নিক এনেকুৱা দ্ৰব্য বা কীটনাশক দ্ৰব্য মাটিত ব্যৱহাৰ কৰে, মাটিৰ যিটো গুণাগুণ, চইলৰ যিটো কোৱালিটি, এইটো বেয়া হৈ যায়। তেওঁলোকে সেই সময়ত সেই কামখিনি কৰাৰ কাৰণে লাভান্বিত হ'ল, কিন্তু আমি দেখিছো যে আমি নকৰাৰ কাৰণে, আমি নকৰিলো এই কাৰণেই যে আপোনালোকে জানে যে আমাৰ খেতিয়কসকল উপান্ত খেতিয়ক, মানে মাৰ্জিনেল ফাৰ্মাৰ, আৰু খেতিক আগতে আমাৰ প্ৰফেশ্যন হিচাপে অসমৰ মানুহবিলাকে লোৱা নাছিল। আৰু অসমৰ মানুহৰ মাজততো কালচাৰটো বহুত কম, হয়নে নহয় বাৰু? আমাৰ মিচিং গাঁও বিলাকত মাইকী মানুহ বিলাকে ভালকে কাম কৰে, বেছি ল'ব লাগে। আমাৰ দেশী গাড়ী নিচিনা নহয়, মানে হাইব্ৰিড বুলিলেই যত্ন। ইয়াত আপুনি বেলেগ ধানৰ জাত এটা আনক হাইব্ৰিড, আপোনালোকে দেখিব যে সেইটো ছেকেণ্ড জেনেৰেশ্যনত আৰু কৰিব নোৱাৰে, আৰু ৰুওঁতেও এনেকে ৰুব লাগিব এটা নিৰ্দিষ্ট ব্যৱধানত ভাল হয়, তাৰ পৰা আমি যথেষ্ট উৎপাদন লাভ কৰিব পাৰো। এতিয়া কথা হৈছে যে তেওঁলোকে তেনেধৰণে তেওঁ ক'লে, এজন খেতিয়ক লুঙি পিন্ধি আহিলে, ডেকা মানুহ লুঙি পিন্ধি আহিলে, বোলে তুমি কি খেতি কৰিছা? ক'লে যে মই বগৰী কৰিছো, এইটো কৰিছো, কিমান? বোলে মই 100 বিঘা কৰিছো। নিজৰ মাটি নে? নিজৰ মাটি নহয়, মই হেৰিলে লৈছো, এই কি কয় লিজত লৈছো, এনেকে কৰিছো। তোমাৰ এবাৰ ইনকম কিমান হ'ব? মই বোলে মোৰ 35 লাখ এবাৰ ইনকম হ'ব। মই একদম তলৰ পৰা ভৰি পৰা মোৰ ওপৰতে মই এনেই এইবিলাক কষ্ট কৰিছো ৰাইজৰ সেৱা, 35 লাখ কিবা ঘটিব, দেখিলেতো ধৰিব নোৱাৰি আপোনাৰ। গতিকে এটা কথা আছে সংস্কৃতত, বাণিজ্যে বসতে লক্ষ্মী, তদৰ্থং কৃষি কৰ্মণি, তদৰ্থং ৰাজসেৱায়াং, ভিক্ষায়াং নৈব। বুজিছে ন? বাণিজ্যত লক্ষ্মীয়ে বাস কৰে, তদৰ্থং কৃষি কৰ্মণি, তাৰ আধাৰ কৃষি কৰ্ম, তদৰ্থং ৰাজসেৱায়াং, তাৰ আধাৰ ৰাজসেৱা, ভিক্ষায়াং নৈব। ভিক্ষাত কেতিয়াও নহয়, গতিকে আমি পৰিশ্ৰম কৰিব লাগিব। আমাৰ অসমীয়া মানুহবিলাক পৰিশ্ৰমী হ'ব লাগিব। য'ত আমাৰ অপৰ্যাপ্ত মাটি ইয়াত খালি আছে, এইখিনি আপোনাৰ গোৱালপাৰ নাথাকিলে ইমান অপৰ্যাপ্ত মাটি আছে, ক'ত ল'ৰাই চাকৰি বিচাৰি যাব লাগে? একো কৰিব নোৱাৰে। আমি দুডৰা পথাৰত খেতি কৰি পেলাই বা এনিমেল হাজবেণ্ডাৰী ছেক্টৰত যদি আমি সোমাওঁ, কম মাটি আমি বহুতখিনি উপাৰ্জন কৰিব পাৰোঁ। গতিকে আমি কথাবোৰ এতিয়া তেনেকে চিন্তা কৰিব লাগিব। এতিয়া গৰুকুটিটোৰ দৰে আমাৰ হয়তো নহ'ব, মানে ৰুম ৱাজ নট বিল্ট ইন এ ডে, ৰুমখন এদিনতে বনা নাই। গৰুকুটি এটা ডাঙৰ প্ৰকল্প, এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া ড্ৰিম প্ৰজেক্ট, এইটো এটা ড্ৰিম প্ৰজেক্ট, তাত যথেষ্ট টকা ইনভেষ্ট কৰা হৈছে। এইটো আমি জাষ্ট এটা আৰম্ভ কৰিবলৈ লৈছো এই কৃষিভূমিত। মই ভাবো যে এইটো এটা শুভ আৰম্ভণি হ'ব, আৰু এইটো আনৰ বাবে এটা আদৰ্শ হ'ব। ইয়াত কমিউনিটি ভিত্তিত আমি খেতি কৰিম, ইয়াত বেলেগ খেতি কৰিম। আমি গৰু পুহিম, গৰু আপোনালোকে ইয়াত মই দেখিছো আমাৰ বহুত গোৰ্খা সম্প্ৰদায়ৰ লোক আছে, গৰু পোহাত তেওঁলোকতকৈ ওপৰত নাই। গতিকে অসমত আমাৰ চব আছে, কিন্তু এইখিনি আমি সদব্যৱহাৰ কৰিলে আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব। মুখ্যমন্ত্ৰীয়ে ভাবিছে, পৰিকল্পনা কৰিছে যে আমাৰ ৰাজ্যখন দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত আমি এখন। তাৰ কাৰণেতো অকলে নোৱাৰে মুখ্যমন্ত্ৰীয়ে, আমি চৰকাৰে মন্ত্ৰীকেইটাই লগ লাগি নোৱাৰো, MLA কেইজনে লগ লাগি নোৱাৰে, বিষয়াসকলে লগ লাগি নোৱাৰে, ৰাইজৰ সম্পূৰ্ণ সহযোগিতা লাগে। আৰু কৃষি খণ্ডটোৱে একমাত্ৰ খণ্ড যাৰ জৰিয়তে নিজৰ ভৰিৰ ওপৰত আমি থিয় দিয়াৰ ব্যৱস্থা কৰিব পাৰিম। এইটো আমাৰ বিভাগৰ পৰা এইটো এটা আঁচনি লৈছে, এইটো সৰু আঁচনি। আপোনালোক জড়িত হওক, এই সৰু আঁচনিটো আনৰ বাবে আদৰ্শ হওক। আমি সুন্দৰকে এই আঁচনিটো ইয়াত সফলভাৱে ৰূপায়িত কৰিবলৈ আমি চেষ্টা কৰিম। খেতি কৰিব লাগিব, মই আগত থাকিম খেতি কৰিম। গতিকে এইটো হ'ব, খেতিটো হ'ব। আমাৰ মহকুমা ডিপুটি আছেই, চকু ৰাখিব, DO আছে, আমাৰ হেৰি আছেই, SDO ন, SDO। তুমি আহি থাকিবা, মইতো তোমাক ক'লোৱেই কি আনিব লাগিব আৰু এওঁলোকে তোমাক কি দিব। গতিকে আহি থাকিবা, ভালকে কামখিনি আমি কৰিম, বুজিছেনে? গতিকে মই ভাবো যে ইয়াৰ জৰিয়তে আমাৰ কৃষকে হ'ব। বিশেষ নকওঁ, এতিয়া কিবা খানা পিনা আছে যদি খোৱাক আৰু যাওঁ। একেই মোৰ নিচিনা, মানে ছাৰৰ মোৰ নিচিনা বুলি নাই কোৱা।
ছাৰৰো খোৱা বোৱাৰ কথা আছে আৰু মইতো ভাবিয়ে আছোঁ গুচি যাব লাগিব এইফালে। খোৱা বোৱা আছে নাই? খাবতো লাগিবই, মানে খাবৰ কাৰণে জীয়াই নাথাকিলেও জীয়াই থাকিবৰ কাৰণেতো খাবই লাগিব, হয়নে? খাব আছে, মাটিমাহ হিচাপ পৰ্ব আছে, তাৰ আগতীয়াকৈ যিসকল বিশিষ্ট ব্যক্তি আছে ছাৰ হৰ্টিকালচাৰ বিভাগৰ আৰু ইয়াত ডায়েৰী বিভাগৰ আছে, আমাৰ CEO ছাৰ সৌভিক দত্ত ছাৰক অকণমান জুম কৰি দেখুৱাই দিছোঁ, আৰু SDO মেম এয়া, আৰু মন্ত্ৰী ছাৰকো দেখুৱাইছোঁ। মাটিমাহটো সিঁচাই লওক, তাৰপিছত পাছত খোৱা বোৱাবোৰ হ'ব। বাসিন্দাসকলে ছাৰকতো অকণমান ওচৰৰ পৰা লগ পাবই, তাৰ কাৰণে মই অকণমান পৰিৱেশ এটা দেখুৱাই দিছোঁ, এটা পৰিৱেশ, আৰু মই ভেটেনেৰী ছাৰকো দেখুৱাই দিছোঁ ওচৰৰ পৰা। ছাৰ নমস্কাৰ, ভালে আছে? আৰু ইয়াৰ সেনাপত্যা খোৱা বোৱাৰ এৰেঞ্জমেণ্ট আছে নাই নে খালী পেটে যাব নাও? আৰু মাজতে আকৌ বন্ধ হ'লে মানে খাই বৈ গ'লেহে তাৰ গোটেই ৰাতি থাকিব পৰা হ'ব, হয় দে? মাছে মঙহে আছে। চেয়াৰমেন ছাৰ ঠিকে আছেনে? ঠিক আছে, আমি খোৱা বোৱাৰ পৰিৱেশটো অকণমান লৈ যাম। তাৰ আগতে মাটিমাহ সিঁচিব, আৰু এইসকল ৰাইজৰ মনত একদম আনন্দ সিঁচিবলৈ ছাৰ সাজু হৈ গৈছে। মাটিমাহ আৰু ঔটেঙা হ'লেই নহ'ব, মাটিমাহো লাগিব, ঔটেঙাৰ লগত মাটিমাহ। ঔটেঙা আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব নহয় ডেভিড? সেয়া ৰেডি হৈ আছে। মাটিমাহ ন? মাটিমাহ নমস্কাৰ, একদম টিপটপ মাটিমাহ আৰু ঔটেঙা আজি সিঁচি থলেহে আচলতে পাছত লাগিব, হয় নাই? হা, পাছত বোলে ঔটেঙা আছে বোলে মাটিমাহ নাই, তেতিয়া নহ'ব। ইয়াত নতুন এটা মানে পদ্ধতি, এক্সপেৰিমেণ্টেল বুলি নহয়, আগে পিছে হাল নোবোৱাকেও, হাল বাব নালাগে, হাল নোবোৱাকে হয় ইয়াত। খালি বেকলাইট হৈছে, ডাঠ হ'ব। নমস্কাৰ বন্ধু, মানে শেষ হোৱা নাই, অকণমান ভাগৰ লাগিছে যদিও তথাপিতো ছাৰৰ লগত, ছাৰ গাভৰু চাপৰিলৈ আহিছে যেতিয়া, এই গাভৰুসকলৰ লগত যদি একপি চেলফিয়ে নহয় তেনেহ'লে আৰু তাৰ কোনো কথাই নহয়। মই মাৰি দিম। ডেভিড আছা? আৰু গাভৰু চাপৰিত যদি গাভৰুসকলৰ লগত একপি ফটো নহয় তেনেহ'লে আজিৰ জাৰ্ণিটো আধৰুৱা হৈ থাকিব, ভাগৰ লাগিয়ে থাকিব। সেইকাৰণে গাভৰুসকলৰ লগত একপি গাভৰু চাপৰিত আমি কথা পাতিম, ছাৰৰ লগত কথা পাতিম। গাভৰু চাপৰিত গাভৰুসকলৰ লগত খোৱা বোৱাটো হ'ব। আৰু আচলতে বজাৰ আমাৰ, পথাৰ আমাৰ, এই কথাষাৰ যদি শ্লোগানেই হৈ থাকে তেনেহ'লেতো নহ'ব। শ্লোগানৰ সলনি হ'ল, শ্লোগান সলনি কৰিবৰ কাৰণে বোকাখাটৰ বিধায়ক মন্ত্ৰীগৰাকীয়ে আজি এয়া বৰ সুন্দৰ। নমস্কাৰ বান্ধৱ, গাভৰু চাপৰিত আমি মানে মই অকল নহয়, বহুত লোক আহিছে। মই দেখুৱাইছোঁ এটা বিস্তীৰ্ণ এৰিয়া সামৰি যি গাভৰু চাপৰি মই দেখুৱাই লৈছোঁ। তাৰপিছত আমি কথা পাতিম বোকাখাটৰ বিধায়ক, অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, যিহেতু গাভৰু চাপৰিত সদল বলে বিষয়া কৰ্মচাৰী সকলো আহিছে। এইফালে আমি ছাৰৰ লগত অকণমান কথা পাতিম, ছাৰ ব্যস্ত হৈ আছে। আৰু এই বিস্তীৰ্ণ এৰিয়াত আচলতে ইলেকশ্যনৰ সময়তে যে মন্ত্ৰী বিধায়কসকল আহে তেনেকুৱা নহয়, তাৰ বিপৰীত এটা ছবি আজি দেখা গৈছে। মন্ত্ৰী মহোদয়ে এই গাভৰু চাপৰিত আজি বহু খেতিয়কৰ লগত কথা বতৰা হ'ল। আৰু ভাল কথাটো হ'ল যে ইয়াত কমিউনিটি নাৰ্চাৰীৰ অধীনত 1.5 কোটিতকৈ অধিক ব্যয়েৰে ইয়াত প্ৰকল্প হ'ব আৰু খেতি বাতি কৰিব। আৰু ইতিমধ্যে মাটিমাহ সিঁচিলে। আমি ছাৰৰ লগত অকণমান কথা পাতিলোঁ। ছাৰ, গাভৰু চাপৰিত আজি গাভৰুসকলৰ লগত ফটো, মানে পথাৰো আমাৰ, বজাৰো আমাৰ, আচলতে মুখেৰে কৈ থাকিলে নহ'ব, হাতে কামে কৰিবৰ কাৰণে তুমি দিয়া কৃষকৰ মাজত কৃষি মন্ত্ৰী, কৃষকৰ মাজত কৃষি মন্ত্ৰী, গাভৰু পথাৰৰ গাভৰুসকলৰ লগত ফটো। গতিকে ধুনীয়া এটা পৰিৱেশৰ মাজলৈ লৈ আহিছোঁ। মানুহে ভাবি থাকে যে ভোট বিচাৰিয়ে অকল আহে, তেনেকুৱা নহয়। এতিয়া ভোটৰ বজাৰ নহয়, ভোটৰ সময় নহয়, কিন্তু খোৱা বোৱাটো হ'ব লাগিবই। খোৱা বোৱাৰ মাজলৈ আপোনালোকক লৈ যাম। সেয়া এইফালে গৈ থাকিব লাগিব দূৰৈত। এয়া ৰাইজ, সকলো বিষয়া কৰ্মচাৰী আহিছে আৰু ভাগৰটো লাগিছে। মাজতে আমি হৰেণ, ভোক লাগিছে। আমাৰ SDO মেম আহিছে। SDO মেমে মাটিমাহ আৰু হেৰি খাইছে নাই, ঔটেঙা? বিৰাট ভাল লাগে, লগত কচু দি দিলে আৰু ভাল লাগে। এয়া আমাৰ CEO ছাৰো আছে। এদিন আজিতো বাৰু সদল বলে আহিছোঁ, আকৌ বেলেগ দিন আহিব লাগিব। অকল কথা পাতি থাকিলে নহ'ব ন হৰেণ? ৰাজীৱ, গাহৰি ৰেডি আছে নি? ৰেডি আছে। চন্দন মই আগতীয়াকৈ যাওঁ। চন্দন হয় নাই? চন্দনে নাখায় গাহৰি। ছাৰো ভাগৰি গৈছে। আমাৰ ছাৰ নাও লাগি গৈছিলে নহয় মাজত।
অঁ দেখিছে ন ছাৰ, আপোনাক দেখিয়ে সাহস পাইছোঁ মই বোলো বাচিম আৰু একো নাই। ঠিক আছে ছাৰ। অঁ ছাৰসকল হৈছে SDRF NDRFৰ বিষয়াসকলো লগত আহিছে আৰু এই বিস্তীৰ্ণ এৰিয়া অৱশ্যে সৌভাগ্য মোৰো হৈছে, লগতে ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ ভিউৱাৰ্ছসকলৰো সৌভাগ্য। এই যি চাপৰি দেখিছে ধনশিৰি নদীয়ে আৱৰি আছে চাৰিওকাষ। ইয়াত এইটো বিশাল এটা এৰিয়া। ইয়াত যি প্ৰকল্প লোৱা হৈছে কমিউনিটি নাৰ্চাৰীৰ অধীনত। নমস্কাৰ বন্ধু। মানে খাবলৈ জীয়াই নাথাকিলেও মানে জীয়াই থাকিবৰ কাৰণে খাবই লাগিব, হয় না সোণাৰ? জীয়াই থাকিবৰ কাৰণে খাব লাগিব বোলে। আমি বোলে খাবলৈ জীয়াই আছোঁ তেনেকুৱা নহয়, জীয়াই থাকিবৰ কাৰণে খাবলৈ আমি ব্যৱস্থা কৰিছোঁ। কোনফালে আছে খোৱা বোৱা ন বাইদেউ? নহয় খাবলৈ জীয়াই থকা নাই, আমি জীয়াই থাকিবৰ কাৰণে খাম। এইপিনে ছাৰসকল বহিব আৰু আমি এইফালে লৈ যাওঁ